থাৰ্ড গ্ৰুপ দৌৰি আছে। তো প্ৰথম ৰাউণ্ড কমপ্লিট কৰিবই আৰু। তো প্ৰথম কলা বন্ধুজন দৌৰি আছে। আজি 13 তাৰিখ, 4 আৰু 5 তাৰিখৰ যিসকলৰ কেঞ্চেল হৈছিল তেওঁলোকৰহে। তো কলা বন্ধুজন ধুনীয়া স্পীড দিছে, প্ৰথম ৰাউণ্ড কমপ্লিট কৰিব আৰু চাওক 40 জন দিছে এই থাৰ্ড গ্ৰুপত। আৰু যিসকলৰ আহিবলগীয়া ইণ্টাৰভিউ আছে তেওঁলোক চাওক কেনেকৈ দৌৰি আছে, প্ৰথমটো ৰাউণ্ড বা 4টা ৰাউণ্ড কেনেকৈ মাৰিব। আৰু যিসকল বন্ধুৰ আজি হৈ যোৱাৰ পিছত ভিডিঅ'বোৰ চাই তেওঁলোক যেন কমেণ্ট কৰে কিমান মাৰ্ক পালে, কাৰ কিমান আহিলে। আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক যিসকল বন্ধুৱে বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে। দ্বিতীয় ৰাউণ্ড চলি আছে। তো থাৰ্ড গ্ৰুপ আজি 4 আৰু 5 তাৰিখৰ কেঞ্চেল হোৱাবোৰৰহে এইবোৰ বন্ধুসকল। আজি 13 তাৰিখ ডেটত এনে নাছিলে দেওবাৰ, কিন্তু এই 4-5 তাৰিখৰ বৰষুণৰ কাৰণে কেঞ্চেল হোৱাবিলাকৰ এইটো দ্বিতীয় ৰাউণ্ড মাৰিছে। বগা চোলা পিন্ধাজন ধুনীয়া মাৰিছে আৰু এই ক'লা চোলা পিন্ধাজনৰ ধুনীয়া। তো 40 জন দিছে, দেখা যাওক। আপোনালোকে ভিডিঅ'বোৰ শেষলৈ চাব, শেষতহে জজটো বাঢ়ি যায়, মানে 5-6 পাকৰ পিছত কেনেকৈ এজনে সিজনক পিছ পেলাই থৈ যায়। তো এইপিনে সেউজীয়া চোলা পিন্ধাবোৰো ভালকৈ দৌৰি আছে, চাওক না। চবে পাছ কৰিব বন্ধুসকল, দম নেৰিবি, শেষলৈকে থাক। যেতিয়ালৈকে কলিজা ওলাই যাওঁ কৰে তেতিয়ালৈকে দৌৰি থাক। দৌৰাজনেহে জানে ফিল্ডত কেনেকুৱা কষ্ট। তো বন্ধুসকল মই আশা কৰোঁ চবে পাছ কৰ দৌৰি ৰানিং। আৰু এইপিনে লং জাম্প হৈ আছে, আপোনালোকে লং জাম্পো চাব পাৰে। এইটো দ্বিতীয় গ্ৰুপৰ ধুনীয়া ধুনীয়া লং জাম্প মাৰি আছে বন্ধুসকল। তো মই একেটা ভিডিঅ'তে চব দেখাব নোৱাৰোঁ, সেইকাৰণে এবাৰ লং জাম্পৰ পিনে কেমেৰা কৰোঁ, এবাৰ ৰানিঙৰ পিনে। এই ক'লা বন্ধুজনে এতিয়া প্ৰথম হৈ আছে, 3 নম্বৰ ৰাউণ্ডত সোমালে। বগাজনে সোমাইছে অলৰেডি। তো এই ক'লাজন আছে, ধুনীয়া পিক আপ দিছে বগাজন, ইমান ডিষ্টেঞ্চ এৰাই দিছে চাওকচোন। প্ৰথমত এই ক'লাজন ইয়াতে প্ৰায় 80 মিটাৰমান ডিষ্টেঞ্চ কৰি ৰাখিছে, ধুনীয়া। এনেকৈ যদি শেষলৈকে আপোনালোকে পাৰে পিক আপ দিব যে ভালে। আৰু লং জাম্প চাই থাকক আপোনালোকে, তেতিয়া বন্ধুবোৰ ওচৰত আহি নাপায় কেমেৰা। তো আৰু শ্বেয়াৰ কৰিব বন্ধুসকল, কমেণ্ট জনাব আপোনালোকৰ ৰানিং কেনে চলি আছে, প্ৰিপাৰেশ্যন যিসকলৰ মাৰ্চত আছে আৰু ফেব্ৰুৱাৰীৰ শেষত আছে। আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ওচৰৰ পৰা চাব নিদিয়ে মোবাইল, ভিতৰততো এলাওৱে নাই। চিৰাং ডিষ্ট্ৰিক্টৰো কোনো ডিষ্ট্ৰিক্টতে এলাও দিয়া নাই বাৰু মোবাইল, তথাপি আমি এই কাজলগাঁৱত চাই আছোঁ ছাইডৰ পৰা। আৰু ইয়াতে পুলিচ ছাৰবোৰো ভিডিঅ' কৰিব নিদিয়ে। তো মাজতে ভিডিঅ' পাউজ কৰিব লগা হয়, কেতিয়াবা 5 নম্বৰ ৰাউণ্ডটো দেখাব নোৱাৰোঁ। তো ক্ষমা কৰিব বন্ধুসকল, কেতিয়াবা CRPবোৰো আহি খেদি দিয়ে। তো মই যিমান পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, ইমান কষ্ট কৰি বন্ধুহঁতে দৌৰি আছে। তো এবাৰ হ'লেও কিছুমানে চাব খোজে নিজৰ পাৰফৰ্মেঞ্চটো, মই কিছুমানৰ কেমেৰাত বন্দী কৰিছোঁ আৰু যিবিলাকৰ পৰা নাই ক্ষমা কৰি দিব। তো চাওক কেনেদৰে দৌৰি আছে, 3 ৰাউণ্ড কমপ্লিট হ'ব আৰু। তো বন্ধুসকল দম নেৰিব, প্ৰেক্টিচ যেনেকৈ কৰে সেনেকৈ কৰক। লগা হ'লে শেষৰ দুপাক জছত দিব অকণমান, তেতিয়া হয়তো টাইম মেকআপ হ'ব যিসকলৰ নহয়। আৰু যিসকল বন্ধু বান্ধৱীয়ে ইণ্টাৰভিউবোৰৰ বেয়া হৈছে তেওঁলোক নাভাবিব যে এইটোৱে এটা ইণ্টাৰভিউ, আগলৈ প্ৰেক্টিচ কৰক। এই বগাজনৰ দম অকণমান কমি গ'ল, ক'লাজনে এতিয়া তাক পিছত পেলাব। আৰু এইবিলাক বন্ধু শেষৰ পিনে দৌৰি আছে। এবাৰ 4 নম্বৰ পাক ষ্টাৰ্ট হ'ব আৰু। বগাজন পিছে পৰিব চাগে এতিয়া, সেই দূৰত ক'লাজনে দৌৰি আছে। দ্বিতীয়জন ক'লাজন আছিলে, এই বগা আৰু ক'লা এতিয়া পিছ পেলাব আৰু চাওক আপোনালোকে কাটি দিব। আৰু এইটো 4 নম্বৰ ৰাউণ্ডত সোমালে। বন্ধুসকল আপোনালোকেও নিজকে জজ দিয়ক। আৰু মই সদায় কওঁ যে কেতিয়াও নিগেটিভ নহয় বা মোৰ দ্বাৰাই নহ'ব বা মই নোৱাৰিম, এনেকুৱা কোনো কাম নাই। আপুনি নোৱাৰে, মাথো প্ৰেক্টিচৰ দৰকাৰ। সময় দিয়ক আপোনালোকে। যদি আপুনি আজি মোবাইল বেছিকৈ চাই আছে, মোবাইলটো অকণমান কম চোৱা কৰি ৰাতিপুৱা সোনকালে অকণমান উঠি 1 ঘণ্টা অলপ ফিজিকেলত টাইম দিয়ক, তেতিয়াহ'লে পাছ কৰিব। বা অকল ইণ্টাৰভিউৰ কাৰণেও নহয়, দৌৰিলে ফিটনেছো ভাল হয়। লগতে চিন আপবোৰো আপোনালোকে চাব, ভিডিঅ'ত দিয়ে থৈছোঁ মই। তো কেতিয়াবা চিন আপ, কেতিয়াবা লং জাম্প। তো প্ৰত্যেকটা গ্ৰুপে মই ইকুৱেলি দেখাব নোৱাৰোঁ, ক্ষমা কৰিব তাৰ বাবে বন্ধুসকল। যিমানখিনি পাৰিছোঁ মই দিছোঁ। এতিয়া চাওক ক'লাজনে 4 নম্বৰ পাকত আগবাঢ়িছিলে, বগাজনক পিছত পেলাই থৈ। আৰু এইপিনে বহুত ৰিক্সত ভিডিঅ' কৰিব লগা হয়, পিছপিনে পুলিচৰ মাৰ খাব লাগে আহি কিনে। তো আপোনালোকে চাই থাকক। চাওক বন্ধুসকলে ইমান গ্ৰুপত ধুনীয়াকৈ দৌৰিছে, তো দেখিলে মন যায় যে আমিয়ে দৌৰোঁ নেকি। কিন্তু বন্ধুকেইজনেহে জানে কেনেকৈ দৌৰি আছে কষ্ট কৰি। তো শেষলৈ চাব ভিডিঅ'বোৰ বন্ধুসকল, স্কিপ নকৰিব। আপোনালোকে শেষত জোৰটো বহুত লাগে, আপোনালোকেও জানে যিসকলে ইণ্টাৰভিউ দিছে, আগলৈ পাছলৈ দিব, আগলৈতো দিছে আৰু আহিব লগা ইণ্টাৰভিউবোৰ যেন ভালকৈ দিয়ে। বেষ্ট অফ লাক চবকে, দৌৰি থাকক। আৰু বাকী যিবোৰ ডিষ্ট্ৰিক্টৰ হোৱা নাই তেওঁলোকৰ হ'ব, আপোনালোকে টেনশ্যন নল'ব। আৰু 20 তাৰিখে যিসকলৰ ৰিটেন আছে তেওঁলোক ভাল কৰি দিয়ে যেন, যোৱাবাৰ পাছ কৰি অহা বন্ধুবোৰ। এবাৰ 4 নম্বৰ কমপ্লিট কৰিলে, এবাৰ 5 নম্বৰত সোমালে ক'লা বন্ধুজন, ধুনীয়া। আৰু এইপিনে লং জাম্পো মাৰি আছে, চাহ বন্ধুজনে মজা।
এইটো ৰাতিপুৱা হৈ যোৱা গ্ৰুপ হয় আৰু এইটো গ্ৰুপ 4 আৰু 5 তাৰিখে বৰষুণ অহাৰ কাৰণে ষ্টপ হোৱা হয়। তো আজি 13 তাৰিখত দি দিছে। তো কিছুমানে খোজকাঢ়িব দম এৰি দিলে বন্ধু দম নেৰিবি। আপোনালোকৰ যদি একেবাৰেও নোৱাৰে তে লাহে লাহে দৌৰিব, তেতিয়াও টাইম মেকআপ হ'ব। একেবাৰে শ্ল' হ'লেতো ক'ব লগা নাই বন্ধু, আপোনালোকৰ কি ক'ম, তেতিয়া ফেল কৰিবই। আৰু প্ৰেক্টিছটো হাৰ্ড কৰক, তেতিয়াহে দম আহিব। আৰু আপোনালোকে প্ৰেক্টিছ পাৰিলে যদি নদীৰ কাষত হয় বালিত প্ৰেক্টিছ কৰক, ভাল আহে প্ৰিপেয়াৰেশ্যন। আৰু যদি আপুনি দুপৰীয়া ৰ'দত দৌৰে ঘৰতে, আপোনালোকে ভালকৈ দৌৰক, দুপৰীয়াই হওক। বা কিছুমানৰ হয়তো কাম কৰে, বহুত বন্ধু আছে গম পাওঁ, ময়ো কাম কৰোঁ দিনত, ৰাতিপুৱা দৌৰোঁ আৰু ৰাতিপুৱা 8টাৰ পিছততো কামত যাব লগা হয়। আপোনালোকেও তেনেকৈ কাম কৰি হ'লে উপায় নাই, জীৱন জিন্দাবাদ, জীৱন চলিবই লাগিব যেনেকৈ নহওক। তো কষ্ট কৰক, উপায় নাই, ভগৱানে চাই আছে ওপৰৰ পৰা, কাৰ কপালত কি আছে কোনে জানে, এদিন নহয় এদিন সফল হ'বাই। আৰু এই বন্ধু বগাজনক পিছত পেলাই থ'লে, ক'লা আৰু এজন ৰঙা বন্ধু গ'লে আগত। তো এই সেউজীয়া বন্ধু দুজনৰ ভাল টাইমিং মিলিব যাওক। ইয়াতে 40 জন দৌৰিব দিছে, তো মোৰ আশা 15ৰ পৰা বেছি পাছ কৰিব। দেখা যাওক ফাইনেল ৰিজাল্টলৈকে এইবাৰ 6 নম্বৰ ৰাউণ্ডত সোমাবই আৰু। তো এই কেতিয়াবা যদি পুলিচ আহে, মই ভিডিঅ' পাউজ কৰিম, এতিয়া আহিবই আৰু সেইকাৰণে মই ভিডিঅ'টো লাহে লাহে। তো বন্ধুসকল চাওক, যিমান পাৰে মই দেখাব চেষ্টা কৰিছোঁ। এতিয়া পুলিচ ছাৰত আহিছে, মই ভিডিঅ' পাউজ কৰিব লাগিব, উপায় নাই। তো 6 নম্বৰ পাকত সোমালে, এইটো চাগে 7 নম্বৰ পাক, আকৌ ভিডিঅ' কৰিছোঁ এতিয়া। তো ফিনিচিং ৰাউণ্ড, তো পুলিচ ছাৰে চাব দিয়া নাছিল সেইকাৰণে। তো ফিনিচিং ৰাউণ্ড হ'ব আৰু। তো বন্ধুবোৰে পূৰা মজাকৈ দৌৰিছে আৰু এইবোৰ বন্ধুক পেচাব কৰিবলৈ লৈ যাই আছে। তো পেচাব লাগিছে এতিয়া লং জাম্প মাৰিব আগৰ গ্ৰুপৰ এইবিলাক। তো এটা গ্ৰুপত প্ৰায় 30 জন দিলে, 15কে পাছ কৰিছে, কিন্তু এইটো গ্ৰুপত 40 জন দিছে। চাওঁ শেষ ৰাউণ্ড, এইটো শেষৰ পিনে আহিছে ৰাউণ্ড। এই ৰঙা চলাজন দৌৰিছিলে আৰু তাৰপিছত থকাজন এই ৰঙা পিন্ধা চলাজন, ৰঙা পেণ্ট পিন্ধাজন। তো এই বন্ধুকেইজন পেচাব কৰিব যাব। তো ফিনিচিং ৰাউণ্ড চাগে চাওক কেনেকৈ জোৰে লৈছে, বন্ধুজন ধুনীয়া ষ্টেপ লৈছে ফিনিচিং ৰাউণ্ডত। আৰু ফিনিচিঙৰ পিনে জানে আপোনালোকে কেনেকুৱা কষ্ট লাগে লাষ্ট ৰাউণ্ডত মাৰিব। আৰু পিনে চিন আপ মাৰি আছে ছাইডত। তো লং জাম্পো হৈ আছে। মই কৈছোঁ একেটা ভিডিঅ'ত বন্ধু দেখাব নোৱাৰোঁ, তো যিমান পাৰোঁ মই চেষ্টা কৰোঁ। চাওক ফিনিচিংটো কেনেকৈ জোৰ 100 মিটাৰ দৌৰিছে। তো ধুনীয়া বন্ধু ফিনিচিং দিছে। তো বাকী দেখা যাওক ৰিজাল্টলৈ কিমানজন আহে, পাছ কৰে। এই ক'লা বন্ধুজনো আছিলে, তো ক'লা বন্ধুজনক কাটি গ'লে 3 নম্বৰ বন্ধুজনে। এতিয়া বগাজন এইজন আছিলে প্ৰথমতে। তো বন্ধুসকল শ্বেয়াৰ কৰিব, ফিনিচিঙত চাওক কেনেকুৱা জোৰত দৌৰি আছে। তো সেউজীয়া বন্ধুসকলৰ এই গ্ৰুপৰ পাছ কৰিবই ভালেকেইজনে, প্ৰায় 20 জনমান পাছ কৰিব চাগে মোৰ আশা। 15 জনৰ বেছি, 20 জনৰ সেইখিনিলৈকে থাকিব চাগে, 40 জনৰ। তো টাইম মেকআপ হ'ব, আপোনালোকে টেনশ্যনে নল'ব। আৰু এটা কথা কৈ দিওঁ বন্ধুসকল, খোৱা বস্তু ভিতৰত লৈ যাব আপোনালোকৰ। পিছত ৰানিঙৰ পিছত অকণমান খাই ল'লে ভাল, লং জাম্পত এনাৰ্জি পাব। বা লং জাম্পৰ শেষ হোৱাৰ পিছতো বা চিন আপ মৰাৰ পিছতো ডকুমেণ্ট ভেৰিফাইৰ সময়ত বহুত সময় লয়, সেইকাৰণে অকণমান আপোনালোকে খাই বৈ তাতে ৰেষ্ট কৰিব। তো চাওক কেনেকৈ ফিনিচিংটো জোৰে মাৰিছে বন্ধুসকল। তো বহুতৰে টাইম হ'ব বন্ধুসকল, যাওক সোনকালে। আৰু ইয়াত গমেই পায় চাব নিদিয়ে ভিডিঅ', সেইকাৰণে মই কেতিয়াবা 7 নম্বৰ আৰু 6 নম্বৰ ৰাউণ্ডটো ভালকৈ মই দেখাবই নোৱাৰিলোঁ। তো নিজকে অসুবিধা লাগে এনেকৈ, বেয়া নাপাব আপোনালোকে বন্ধুসকল। আৰু যিমান পাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰক। আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টবোৰ কওক, কেতিয়া আছে ইণ্টাৰভিউ, অকণমান ভাল লাগিব মোৰো, ক'ৰ পৰা চাই আছে আপোনালোকে। তো ডেইলি আপডেট পায়ে থাকে ভিডিঅ'। তো ফিনিচিং লাইন কেনেকৈ শেষ কৰিছে চাওক, 100 মিটাৰ টানিছে চাওক না, বগাজন বন্ধুজন বঢ়িয়া। তো ধন্যবাদ বন্ধুসকল, শ্বেয়াৰ কৰিব। বন্ধুকেইজন গলকি পোষ্টৰ পিছপিনে খোজকাঢ়ি অহা কেইজন পাছ কৰিলে ৰানিঙত, কমেও 20 জনে। তো বহুত বন্ধু আছে, মই দূৰৰ পৰা ভালকৈ গণিব নাই, 20 জনৰ ওচৰত হ'ব। তো ফেইল কৰা কেইজন প্ৰায় 18 জন নে কিমানজন আছে। ফেইল কৰাজন লেফ্ট ছাইডে এই দূৰত দেখিবলৈ পাইছে। আৰু এইপিনে লং জাম্পত মাৰি আছে আগৰ গ্ৰুপৰবোৰ, শাৰীকৈ বহাই ৰাখিছে যিবোৰ। আৰু এইবোৰ পাৰ্টনাৰ এতিয়া আহিছে যিবোৰে পাছ কৰিলে, তেওঁলোকে এতিয়া লং জাম্প মাৰিব। তো ৰেষ্ট পায় লং জাম্প মাৰিবৰ কাৰণে। তো আপোনালোকে টেনশ্যন নল'ব যে ভিতৰত ৰেষ্ট দিব নোৱাৰে। এইজন বন্ধু লং জাম্প মাৰিছে ধুনীয়া। তো বাকী লং জাম্পৰ ভিডিঅ' মই দি দিম, প্ৰথমত চিন আপ দিছিলোঁ। তো এই লং জাম্পবোৰ এক্সট্ৰাকৈ পাব আপোনালোকে। তো যিমান পাৰে শ্বেয়াৰ কৰিব, মই ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। তো ধন্যবাদ বন্ধুসকল।